বিৰোধিতা কৰিছিল। ইয়াৰ পৰা কিছু কিছু যি সংখ্যালঘুসকলে যি বিৰোধিতা কৰিছিল কিবা লাভ হ'ব নেকি? এই বিৰোধিতা কৰাৰ কোনো প্ৰাসংগিকতা নাই, কাৰণ UCCটো যিখিনি ধাৰা ইয়াতে আছে এইটোতো খুব ভালে ধাৰা। কাৰণ ইয়াতে কৈছে কি মানে ছোৱালীৰ মানে বিয়া হোৱা বয়সটো 18 হ'ব লাগিব, 18+ হ'ব লাগিব, আৰু ল'ৰাৰটো 21 হ'ব লাগিব। এইটোতো ভাল কথা। এইটো বাল্য বিবাহৰ পৰা সেইটো এটা আমাৰ পৰিত্ৰাণ পাম আমি। আৰু লগতে কোনো পুৰুষে মহিলাৰ বা তেখেতৰ ঘৈণীয়েকৰ উইদাউট পাৰ্মিশ্যন, উইদাউট মানে সন্মত তেখেতে ডাইভৰ্চ দিব নোৱাৰে, আৰু বেলেগ এটা তেখেতে কি বুলি কয় পত্নী আৰু ল'ব নোৱাৰে। তাৰ মানে ইয়াৰ দ্বাৰা পলিগামী যিটো 3টা 4টা 5টা 2টা 3টা 4টা 5টা এই যে বিয়া কৰে এইটো একদম ৰোধ হৈ গ'ল। এইটো ভাল কথা আমাৰ কাৰণে, ইয়াত আপত্তি কৰিবলগীয়া কি আছে? আৰু যিটো কৈছে মানে লিভ ইন ৰিলেশ্যন, এইবিলাক হ'ব নালাগে। এইবিলাক সমাজৰ এটা বিশৃংখল। এই বিশৃংখলটো মানে চিজিল কৰাৰ কাৰণে ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থাটো কৰা হৈছে চিষ্টেমেটিক, যাতে ইয়াৰ পৰা নৱপ্ৰজন্ম কোনোবা যদি জন্ম হয় সুৰক্ষা পাবহি, মাক দেউতাকৰ পৰিচয় পাব। এইটো কিয় বেয়া হ'ল আইনটো? আৰু নাৰীসকল, এটা নাৰীয়ে কেনেকৈ এটা মানে পুৰুষক আৰু 2জন 3জন বিয়া কৰিব পাৰে বুলি ছাপোৰ্ট কৰে? এইটো জনজাতি লোকসকলৰ ক্ষেত্ৰত এইটো লাগু নহয় বুলি এটা যিটো বিৰোধীয়ে কৈ আছে, লাগু হ'ব লাগে। আচলতে এইটো কিবা এইটো বৰ্তমান সময়ত বা আমাৰ জনজাতিসকলৰ যিটো কিছুমান নিয়ম নীতি আছে, এই নিয়ম নীতিৰ দ্বাৰা ইয়াতে বিচাৰ হয়। গতিকে তেনেকুৱা ধৰণৰ খুব চিষ্টেমেটিক, খুব ষ্ট্ৰং ট্ৰাইবেলসকলৰ মাজত ৰুলছ আছে কাৰণে এইটো মানে এইটো ৰেহাই দিয়া হৈছে। চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ যিটো কেম্পাছ, ইয়াতে 900 বিঘা যিটো মাটি বিচাৰিছে সেইটো আমি ঠিক ঠাক কৰি BTC চৰকাৰক পঠাইছোঁ। তেখেতসকলে সেইটো চেণ্ট্ৰেল ইউনিভাৰ্চিটিক হয়তো পঠাই দিছে বা পঠাব, আৰু তাৰপিছতে ইয়াতে চাবলৈ আহিব মাটিটো, আৰু মাটিটোতো হৈ থাকিব ইয়াতে নহয়, আকৌ আমি চাম। আৰু এতিয়া আমাক 2026-27 এটা বা 2টা বিভাগ ক্লাছ আৰম্ভ কৰিব মানে অনুমতি দিয়া বুলি আমি ইনফৰমেশ্যনটো পাইছোঁ। গতিকে আমি টেম্পৰাৰী ক'ৰবাত আমি বিচাৰি দিম, আৰু সেই কালচাৰেল কমপ্লেক্সটো আমি প্ৰপ'জেল দিছোঁ, ইয়াতে ক্লাছ কৰিব পাৰিম। ছাৰ, সচিবালয়ৰ যিটো এটা দুৰ্নীতিৰ কথা এটা পোহৰলৈ আহিছে, বিশ্বজিৎ দৈমাৰীৰ নাম এটা সাঙুৰ খাইছে, ইয়াত কিবা অসুবিধা আছে নেকি? অসুবিধাটো আছে না নাই, এতিয়া কি হৈছে কি হোৱা নাই, আমিতো তাতে ভিতৰত যোৱা নাই। আমাৰ চৰকাৰ 5 বছৰত আমি নাছিলোঁৱে। দিছপুৰত আমি চৰকাৰৰ আমি ছাপোৰ্ট দি আছিলোঁ, কিন্তু আমি স্পীকাৰৰ অফিচত কি হৈছে কি নহয় আমিতো এইটো নাজানো। আৰু এতিয়া কি হৈছে হোৱা নাই এইটো আমি মিডিয়াতে দেখিছোঁ। এইটো অফিচিয়েল ছিষ্টেমত যাব, এইটো তদন্ত বিচাৰি আছে। এইটোতো আমি ক'ব নোৱাৰিম, এইটো তদন্ত কৰে নকৰে এইটো অসম চৰকাৰৰ। ছাৰ, যিহেতু মন্ত্ৰিত্ব কথা আহি পৰিছে, মন্ত্ৰিত্ব কেনেধৰণে আপোনালোকে পাৰ্টীৰ ফালৰ পৰা বিচাৰিব? পাৰ্টীৰ ফালৰ পৰা ইতিমধ্যে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই, আমাৰ সভাপতি মহোদয়ে স্পষ্টকৈ কৈছে যে মন্ত্ৰী আমাৰ ডাঙৰ কথা নহয়, BTC অঞ্চলৰ উন্নয়নটোহে চবচে ডাঙৰ কথা। আমি ফাৰ্ষ্ট প্ৰায়ৰিটিটো BTC উন্নয়ন আৰু ছেকেণ্ড প্ৰায়ৰিটিটো মন্ত্ৰিত্ব। গতিকে ইতিমধ্যে আমাক এজন দিয়া হৈছে, 2জন দিলেতো ভাল, আৰু 2জন দিলে কাক দিয়ে কাক নিদিয়ে এইটো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় আছে, দিলীপ শইকীয়া আমাৰ BJPৰ সভাপতি আছে, তেখেতসকলে এইটো ডিচাইড কৰিব। আমাৰ ফালৰ পৰা কাৰো একো আপত্তি নাই। 2জন যদি পায়, যাক দিয়ে এইটো আমাৰ হাইকমাণ্ডে এইটো ডিচিশ্যন ল'ব। আশাবাদী ৰাইজে আপোনাক বিচাৰি আছে? বিচাৰাটো পাব্লিকে বিচাৰিছে, আৰু পালিটো ভাল, তেনেকুৱা পাম বুলিও একো মানে এনেকুৱা চিয়ৰ নাই। আৰু নাপালেও আমি কাম কৰিব লাগিব ৰাইজৰ প্ৰতিনিধি হিচাপে। আমাক কাম কৰা সুযোগটো লাগে, আমি যাতে অঞ্চলবাসী ৰাইজৰ যি আকাংক্ষা যি অভাৱবিলাক আছে এইবিলাক যাতে আমি দূৰ কৰাৰ কাৰণে কাম কৰিব পাৰোঁ, এই সুবিধাটোৱেই লাগে আমাক।